everyone, good morning. কি খবৰ সকলোৰে? Welcome back to my channel. আৰু আজি ভিডিওটো হ'ব এটি ৰেচিপি ভিডিও। মানে মই ৰেচিপি মানে কি ৰেচিপিটো একচুয়ালি এটা কবাৰ ভিডিও দেখিছিলো এটা মনত নাই হেতু বনাই চাম আজি খাই চাম আৰু ভিডিওটোত মোৰ মাই বনাব সো মই ভিডিও কৰিব লাগিব ন সো মই বনাব নোৱাৰো মাক বনাবলৈ দিছো সো চাওক আমাৰ এতিয়া মেইন ইনগ্ৰেডিয়েন্টটো হ'ব আটা যেহেতু আটা ম্যাকারনি সো আটা লাগিবই সো আমি যেনেকৈ ঘৰত ৰুটি বনাবলে আটা মাৰো তেনেকৈ অলপ নিমখ দি কেনে আটাটো ভালদৰে মাৰি লব দেন অলপ টাইম থৈ দিব তাৰ পিছত গোল গোলকে মানে ডাঙৰকৈ গোলটো কৰি কেনে ডাঙৰ হোৱাকৈ মানে বেলি লব তাৰপাছমাই হানিৰ মানে বটলটো হেতুৰ খপটো লৈ কেনে কাটিছে আপোনালোকে নিজৰ ইচ্ছামতে কাটি লব যেদি কাটে সোয়া গোল বনাই লৈছে তাৰপাছত এই ভাজটো যে এই ভাজটো দি দিব এনেকুৱা আপোনালোকে দোকানতো কিনিবলে পায় ম্যাকারনিবোৰ এটো আমাৰ ঘৰতে ইজিলি হৈ গৈছে সো এনেকে বনাব আপোনালোকে এয়া আমাৰ হৈ গল ম্যাকারনি তো এতিয়া আমি পানীত এয়া অলপ টাইম হিজিবলৈ দি দিম 5-10 মিনিট মানৰলে এয়া আমাৰ হৈ গল দেন আমি এতিয়া প্লেটত থৈ দিম সো এতিয়া আমাক লাগিব পিয়াজ জলকীয়া বিলাহী আৰু অলপ জিৰা তাৰপিছত এয়া ভাজি দিব তেলত গৰম তেলত অলপ সময়ৰ কাৰণে গুটেইখিনি দি কেনে তাৰপিছত ম্যাকারনিখিনিও দি দিব অলপ নিমখ দি দিব কম জুইত ভাজি থাকিব অলপ টাইম বেছি নালাগে নহলে টান হৈ যাব তাৰপিছত সয়া সস দি দিব আপোনালোকে হালধিও দিব পাৰে মই সয়া সস দিছো আৰু এয়া মেগি মছলাও দি দিছে টেষ্টৰ কাৰণে আৰু এতিয়া আমাৰ হৈ গল আটা ম্যাকারনি ইমান ধুনিয়াকৈ ইজিলি আপোনালোকে ঘৰত বনাই খাব পাৰিব দেখিছে কিমান টেষ্টি হৈছে and ready to eat so guys recipe to আপোনালোকে try কৰি চাব হা একদম টেষ্টি হয় খাবলেও হেলদি হয় মানে কি দোকানৰ পৰা কিনি আনিব নালাগে একো নালাগে দোকানৰ পৰা কিনি আনিব ঘৰতে হৈ যাব আপোনালোকৰ হোমমেড ম্যাকারনি আটা ম্যাকারনি কে so খাব ওকে so guys মানে মোৰ যেতিয়া ইউটিউব চেনেল নাছিলে তেতিয়া মই মানে এটা DIY কৰিছিলো আৰু এনেও মই মানে আৰ্ট কৰি ভালে পাও সো বিলাক খুচুৰ খাচাৰ বস্তু এইবোৰ কৰিয়ে থাকো না সো মই যোনটো বস্তু দেখাইছো না একদম ইজি বহুত দেখিবলৈ ধুনিয়া সো আপোনালোকেও ট্ৰাই কৰিব ওকে সো বস্তুটো হৈছে এয়া আপোনালোকৰ ঘৰটো থাকিবই ন সিডি বোৰ যে আছে পুৰণা সিডি সো আপোনালোকে ইয়াতে ধুনিয়াকে পেইন্ট কৰিব পাৰিব মই এনেকৈ ধুনিয়াকে ফ্লাৱাৰ দি কৰিছো আৰু এটা কৰিছো এনেকৈ ৰেইনবো and cloudy এনেকা স্কাইট কৰিছো সো আপোনালোকেও ট্ৰাই কৰিব ওকে দেখিবলৈ বহুত ধুনিয়া হয় and ভাল হয় আৰু একদম ইজি হয় আৰু মই মানে কি কলবে ন তেতিয়া ইউটিউব চেনেল আছিল সো এনেকা ভিডিও কৰা নাই মানে ফটো হে উঠাইছিলো ন সো নেক্সট টাইম যেতিয়া কৰিম ভিডিও কৰিম ওকে আৰু আপোনালোকক দেখুৱাম সো গাইস মোৰ ভিডিওটো মই ইয়াতে এন্ড কৰিম আৰু যদি মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু এতিয়ালৈ যদি সাবস্ক্ৰাইব নাই কৰা তেনেহলে জলদি সাবস্ক্ৰাইব কৰি দিয়ক আৰু আকৌ লগ পাম মোৰ নতুন ভিডিওত ওকে বাই বাই